হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। মই আজি তোমালোকক নতুন গণিতৰ ক্লাছ 7-ৰ নতুন গণিত নিউ মেথামেটিক্সৰ পাৰ্ট 1-ৰ মই প্ৰথম অধ্যায়ৰ যিটো আছে এই প্ৰথম অধ্যায়ৰ 1.2টো মই তোমালোকক কৰি দেখুৱাম। তোমালোকে চোৱা কৰি চাওঁ আহা 1.2। তো এইটো কৰাৰ আগত মই এটা কাৰ্ডৰ খেল আছে ইয়াতে, মই এইটো তোমালোকক কৰি দেখুৱাম। এই যে সংখ্যাৰ বিস্তাৰিত ৰূপ কাৰ্ডৰ খেল, এই কাৰ্ডৰ খেলটো মই তোমালোকক দেখুৱাই আছো কেনেকৈ কৰিছে। ৰাজু, আমিনা, জোচেফ, তৰা, মিজিং, সুজাতা আৰু বিজিতে একেলগে কাৰ্ডৰ সহায়ত খেলি আছে। তেওঁলোকৰ হাতত তলত তালিকাখনত দিয়া ধৰণে কাৰ্ড আছে। ৰাজুৰ হাতত আছে 1 নম্বৰ কাৰ্ড, আমিনাৰ হাতত আছে 10 নম্বৰ, জোসেফৰ হাতত আছে 100 নম্বৰ, তৰাৰ হাতত আছে 1000 নম্বৰ কাৰ্ড, মিজিঙৰ হাতত আছে 10,000 নম্বৰ কাৰ্ড, সুজাতাৰ হাতত আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ 1 লাখ নম্বৰৰ কাৰ্ড, আৰু বিজিতৰ হাতত আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ 10 লাখ নম্বৰৰ কাৰ্ড। তো ৰাজুৰ হাতত যিমান কাৰ্ড আছে সব কেইটা কাৰ্ডৰে মান হল 1, আৰু আমিনাৰ হাতত যিমান কেইটা কাৰ্ড আছে সব কেইটাৰে কিমান 10 নম্বৰ আছে। তো এটা কাৰ্ড নাই, ইয়াতে বহুতো কাৰ্ড আছে। ৰাজুৰ লগত বহুত কাৰ্ড আছে, আমিনাৰ লগতো বহুতো কাৰ্ড আছে, জোসেফৰ লগতো বহুতো কাৰ্ড আছে, কিন্তু কাঠৰ সংখ্যাটো কিমান? ইয়াৰটো 1, ইয়াৰটো 10, ইয়াৰটো 100, ইয়াৰটো 1000 এনেকৈ আছে। ঠিক আছে। তো তোমালোকে চোৱা, ইয়াতে 11 নম্বৰ পৃষ্ঠাত কেইটামান প্ৰশ্ন দিছে, এই কাৰ্ডৰ সম্বন্ধে কিছুমান কোৱেশ্চন কৰিছে। তো মই তোমালোকৰ কাৰণে কাৰ্ড কেইটা ৰেডি কৰিছো এনেকুৱা ধৰণৰ। 1000-ৰ ঠিক আছে, এই কাৰ্ড কেইটাৰ সহায়ত মই তোমালোকৰ এই অংক কেইটা মই সমাধান কৰি দেখুৱাম। তো প্ৰথমতে কৈছে কি, আমিনাৰ হাতৰ পৰা 5খন কাৰ্ড ললে কাৰ্ড কেইটাৰ মুঠ কিমান সংখ্যা বুজাব? ঠিক আছে, আমিনাৰ হাতৰ পৰা 5খন কাৰ্ড ললে কাৰ্ড কেইখনে মুঠ কিমান সংখ্যা বুজাব? তো আমিনা, ইয়াতে আমিনাৰ হাতত কিমান আছে? 10 নম্বৰৰ কাৰ্ডটো আছে। আমিনাৰ হাতত কিমান আছে? 10 নম্বৰৰ কাৰ্ড। তেনেহলে কি হ'ব? 5খন কাৰ্ড ললে কিমান হ'ব? উত্তৰটো 50, ইয়াতে 50 লিখিছে। এতিয়া চোৱা 2 নম্বৰটো, তাৰ নেক্সটটো 2 নম্বৰ। 6000 সংখ্যাটো পাবলৈ তৰাৰ হাতৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব? 6000 সংখ্যা পাবলৈ তৰাৰ হাতৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব? তো তৰাৰ হাতত কিমান নম্বৰ কাৰ্ড আছে? তৰাৰ হাতত যিমান কাৰ্ড আছে সেইবিলাকৰ নম্বৰ হৈছে 1000। 1000 যদি এটা কাৰ্ডৰ নম্বৰ 1000, তেনেহলে কিমানটা কাৰ্ড ল'ব লাগিব? ইয়াতে 1000 পূৰণ 6 কিমান হয়? 6000। তাহলে কিমানটা কাৰ্ড লাগিব? 6টা কাৰ্ড লাগিব। নেক্সট চোৱা, যদি জোসেফে 7খন কাৰ্ড দিয়ে তেন্তে কোনটো সংখ্যা পোৱা যাব? যদি কি জোসেফে 7খন কাৰ্ড দিয়ে তেনেহলে কি জোসেফ, ইয়াতে জোসেফ কোনটো আছে? জোসেফৰ হাতত যিবিলাক কাৰ্ড আছে তাৰ সংখ্যাটো হল 100 বা 100। তো জোসেফে 7খন যদি কাৰ্ড দিয়ে তেনেহলে কিমান হ'ব? এখন কাৰ্ডত কিমান আছে? 100 নম্বৰ। তেনেহলে 7খন কাৰ্ডত কিমান হ'ব? 700। ঠিক আছে। এতিয়া তাৰ নেক্সটটো চোৱা, বিজিতৰ হাতত থকা কাৰ্ডত লিখা সংখ্যাটো পাবলৈ সুজাতাৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব? কিমান আছে? বিজিতৰ হাতত কিমানটা কাৰ্ড আছে? কিমান নম্বৰৰ কাৰ্ড আছে চোৱা। বিজিতৰ হাতত আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, মানে 10 লাখ। এটা কাৰ্ডত কিমান নম্বৰ আছে? 10 লাখ। তেনেহলে এই 10 লাখ পাবলৈ বিজিতৰ হাতত থকা কাৰ্ডত লিখা সংখ্যাটো, মানে ইয়াত যিটো কাৰ্ডত লিখা সংখ্যা আছে কিমান? 10 লাখ পাবলৈ সুজাতাৰ পৰা কেইখন কাৰ্ড ল'ব লাগিব? আকৌ আমি চাওঁ সুজাতাৰ হাতত কিমান নম্বৰ কাৰ্ডটো আছে? একক, দশক, শতক, হাজাৰ, অযুত, লাখ 1 লাখ। তেনেহলে 1 লাখ। সুজাতাৰ হাতত আছে 1 লাখ নম্বৰৰ কাৰ্ড, আৰু বিজিতৰ হাতত আছে 10 লাখ নম্বৰৰ কাৰ্ড। তেনেহলে সুজাতাৰ কিমানটা কাৰ্ড লাগিব এইটো সমান হবলৈ?
1 লাখ আর ইয়াত আছে 10 লাখ, তার মানে 10খন কার্ড লাগিব। ঠিক আছে, বাকীখিনি তোমালোকে চাই ল'বা, ইয়াতে তোমালোকে চালে বুজি পাবা। ঠিক আছে, মই তোমালোকক কৰি চাওঁ আহা 1.22 এতিয়া কৰাই দি আছো, মই দেখুৱাই আছো, মই যিমান পাৰিম চেষ্টা কৰি আছো তোমালোকে যাতে বুজা। কৰি চাওঁ আহা 1.2। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা দুটা কি কি? কি কৈছে, আমাৰ কেইখন কাৰ্ড ব্যৱহাৰ কৰিব কৈছে? 20খন কাৰ্ড। তো ইয়াতে যিমান কাৰ্ড আছে, এইবিলাক কাৰ্ড আছে, এইবিলাক কাৰ্ড কেইখন ব্যৱহাৰ কৰিব কৈছে? আমাক 20খন। তো 20খন ব্যৱহাৰ কৰি আমি আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান পাম আৰু আটাইতকৈ সৰু সংখ্যা, কিন্তু সংখ্যা কেইটা কি হ'ব? 4টা অংক বিশিষ্ট হ'ব। 20খন কাৰ্ড ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ সংখ্যাটো আমি জানো কি 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান? 9999, আটাইতকৈ ডাঙৰ সংখ্যা এইটো। আৰু যদি ইয়াৰ লগত 1 যোগ কৰি দিয়া যে কিমান হ'ব? 10,000। তো এইটো নালাগে, আমি 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9,999 আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ল 1,000। তো আমাক প্ৰথমতে কি কৈছে? 20খন কাৰ্ড ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ সংখ্যা উলিয়াব কৈছে। তাৰমানে আটাইতকৈ ডাঙৰ সংখ্যা মানে ইয়াৰ ওচৰৰ সংখ্যা হ'ব, যিমান পাৰো আমি ইয়াৰ ওচৰৰ সংখ্যাটো উলিয়াব চেষ্টা কৰিম। ঠিক আছে, 9,999 যেহেতু আটাইতকৈ ডাঙৰ, কিন্তু আমার কাছে 20খন কাৰ্ড ব্যৱহাৰ কৰি যিমান 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা, মানে আমি 20খন কাৰ্ড ব্যৱহাৰ কৰি কিমান ডাঙৰ সংখ্যা পাব পাৰি? 4 অংক বিশিষ্ট। তো আমি কেনেকৈ কৰিম? ঠিক আছে, এতিয়া আমি কি কৰিম? 1000-ৰ কাৰ্ড ল'ম 10খন। 1000-ৰ কাৰ্ড যদি 10খন লওঁ কিমান হ'ব? 10,000। 10,000 তো নহ'ব, এইটো 5টা অংক বিশিষ্ট, আমাক 4টা অংক বিশিষ্ট লাগে, তেনেহ'লে 10টা নহ'ব। এতিয়া আমি কি কৰিম? 1000-ৰ কাৰ্ড আমি ল'ম 9খন। 9খন হ'লে কিমান হ'ব আমাৰ? 9,000। ঠিক আছে, এতিয়া আৰু বাকী থাকিল কিমান? 11খন। তো 11খন আমি কি কৰিম? এতিয়া 100 ল'ম, 100 নম্বৰ থকা কাৰ্ড। 100 নম্বৰ থকা কাৰ্ড আমি কেইটা ল'ম? 9টা ল'ম। কিমান হ'ব ইয়াৰ? 100 পূৰণ 9, 900। ঠিক আছে, ইয়াৰ পিছত আমি কি ল'ম? আৰু কেইটা থাকিল? 9, 9, 18টা কাৰ্ড গ'ল, আৰু মাত্ৰ 2টা থাকিল। এতিয়া কি কৰিম আমি? 10ৰ কাৰ্ড হ'ল 2টা। 10 পূৰণ 2, 20। তাহলে ইয়াতে 9,000, ইয়াতে 900, ইয়াতে 20। তাহলে কিমান হ'ব? 9,920। তো এইটো আমি ৰাফ কৰি পালো। আমি কেনেকৈ লিখিম এইটো কৈ দি আছো। তো 1 নম্বৰ সলিউশন কেনেকৈ কৰিম? আমি ইয়াতে পালো কিমান? ৰাফ কৰি পালো 1000-ৰ কাৰ্ড 9খন। তো কিমান আমি এনেকৈ লিখিম? 1000-ৰ কাৰ্ড লাগিব 9খন। তাৰ ওপৰত আমি লিখিম এনেকৈ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা পাবলৈ কিমান লাগিব? আমাৰ 1000-ৰ কাৰ্ড লাগিব 9খন, 100-ৰ কাৰ্ড লাগিব 9খন, আৰু 10ৰ কাৰ্ড লাগিব 2খন।
হল 9 9 18 2 20 20খন কাৰ্ড হল এতিয়া আমি কি কৰিম সংখ্যাটো উলিয়াম তেনেহলে কি 1000ৰ কাৰ্ড কিমান 9খন 9 পূৰণ 1000 এশৰ কাৰ্ড কিমান আছে 9খন 9 পূৰণ 100 আৰু 10ৰ কাৰ্ড আছে কেইখন 2খন 10 পূৰণ 2 পূৰণ 10 ঠিক আছে ইয়াতে পূৰণ কৰিলে 9000 ইয়াতে পূৰণ কৰিলে 900 আৰু ইয়াতে 20 কিমান হ'ব 9920 অতএব আটাইতকৈ ডাঙৰ সংখ্যাটো হল 9920 ঠিক আছে এই আমি উলিয়াম আটাইতকৈ সৰু সংখ্যাটো 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো এটো কেনেকৈ উলিয়াম 2 নম্বৰ ইয়াতে আমি ৰাফ কৰিম আমি জানো আটাইতকৈ সৰু সংখ্যাটো কিমান 4টা অংক বিশিষ্ট এটো হল 1000 তো আমি 20খন কাৰ্ড ব্যৱহাৰ কৰি এনেকৈ এটা সংখ্যা উলিয়াব লাগিব যেটো নেকি 1000ৰ খুব ওচৰৰ হয় 1000ৰ খুব ওচৰৰ হয় তেনেহলে আমি কি কৰিম এতিয়া 20খন কাৰ্ড ব্যৱহাৰ কৰিব লাগে তেনেহলে আমি কি কৰিম 100ৰ কাৰ্ড আমি ব্যৱহাৰ কৰিম 10খন কিমান হ'ব 1000 ঠিক আছে যেহেতু 4টা অংক বিশিষ্ট গতিকে 1000 কৈ বেছি হ'ব পাৰে কিন্তু 9999 কৈ কি হ'ব সৰু হ'ব কিন্তু যেহেতু আমাৰ আটাইতকৈ সৰু গৈছে আটাইতকৈ সৰু 4টা অংক বিশিষ্ট হল 1000 তো 1000ৰ ওচৰৰ হ'ব ঠিক আছে যেহেতু আমি ইয়াতে 4টা অংক বিশিষ্ট সংখ্যা কথা কৈছে ইয়াতে গতিকে কি হ'ব 1000ৰ ওচৰৰ সংখ্যাটো হ'ব তো আমি কি কৰিলো 100 কাৰ্ড কেইটা ললো আমি 100 নম্বৰৰ কাৰ্ড 10টা আৰু কেইটা বাকি থাকিল 10টা এতিয়া আমি কি কৰিম 1 নম্বৰ থকা কাৰ্ড লম আমি 10খন তেনেহলে আমাৰ কাৰ্ড কিমান হ'ব 20খন ইয়াতে কিমান হ'ব 1 নম্বৰ থকা কাৰ্ড 10খন ললে কিমান হ'ব 10 তেনেহলে আমি কাৰ্ড ললো 10খন 20খন আৰু ইয়াতে যোগ কৰিলে কিমান হ'ব 1010 ঠিক আছে তো আমি কিমান পালো 1010 আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব 1010 20খন কাৰ্ড ব্যৱহাৰ কৰি 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব 1010 তো আমি কেনেকৈ লিখিম সমাধান তো নেক্সট সলিউশন কি হ'ব আটাইতকৈ সৰু 4টা অংক বিশিষ্ট সংখ্যা পাবলৈ আমি কি কৰিব লাগিব 100ৰ কাৰ্ড লাগিব আমাৰ 10খন আৰু 1 নম্বৰৰ কাৰ্ডটো লাগিব আমাক কিমান 10খন তাহলে কিমান আমাৰ কাৰ্ড 20খন হল অতএব সৰু সংখ্যাটো হ'ব আটাইতকৈ সৰু সংখ্যাটো হ'ব কিমান 100 পূৰণ 10 যোগ 1 পূৰণ 10 কিমান হ'ব 1000 যোগ 10 1010 এটোৱে উত্তৰ ঠিক আছে মই ইয়াতে তোমালোকক নেক্সট 2 নম্বৰটো কৰি দি আছো 2 নম্বৰটো কি আছে একক দশক শতক হাজাৰ উজুত লাখ 2,45,619 সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় মানে আমি কম কাৰ্ড ব্যৱহাৰ কৰি কেনেকৈ 2,45,619 নম্বৰটো পাব পাৰি ঠিক আছে তো ইয়াৰ কাৰণে তোমালোকে কি কৰিবা
ইয়াৰ কাৰণে তোমালোকে কি কৰিবা, তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে তোমালোকে কি কৰিবা, তোমালোকক দুইৰ সলিউশনটো কিমান লিখা আছে, 2,45,619 আছে। ঠিক আছে, তো এইটো আমি তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে মই এনেকৈ বুজাই দি আছো, তোমালোকে চোৱা এনেকৈ বহাব। একক, একক মানে এক দশক, দশক, শতক, এশো, হাজার, 1,000, অযুত, 10,000, লাখ, ঠিক আছে। এতিয়া তোমালোকে স্থানীয় মান হিসাবে বহাই লোৱা। কি হ'ব, এককৰ ঘৰত কিমান আছে 9, দশকৰ ঘৰত কিমান আছে 1, শতকৰ ঘৰত কিমান আছে 6, হাজাৰৰ ঘৰত কিমান আছে 5, অযুতৰ ঘৰত কিমান আছে 4 আৰু লাখৰ ঘৰত কিমান আছে 2। ঠিক আছে, তো আমি ইয়াৰ পৰা কি বুজিম যে এক নম্বৰ থকা কাৰ্ড লাগিব আমাক 9খন, 10 নম্বৰ থকা কাৰ্ড লাগিব আমাক 1খন, 100 নম্বৰ থকা কাৰ্ড লাগিব আমাক 6খন, 1,000 নম্বৰ থকা কাৰ্ড লাগিব আমাক 5খন, আৰু 10,000 নম্বৰ কাৰ্ড 10,000 নম্বৰ থকা কাৰ্ড লাগিব আমাক 4খন, আৰু 1 লাখ নম্বৰ থকা কাৰ্ডৰ সংখ্যা আমাক লাগিব মাত্ৰ 2খন। তেনেহ'লে আমাক মুঠ কাৰ্ড কিমান লাগিব, আমি এনেকৈ লিখিম 4,5,619 পাবলৈ এইটো নিলিখিলে হয়, তোমালোকে বুজাৰ কাৰণে মই এইটো লিখি দি আছো। ঠিক আছে, তোমালোকে এনেকৈ কৰি লিখিলে তোমালোকে সোনকালে বুজিব পাৰিবা আৰু প্ৰেক্টিচ কৰিলে আৰু এইবিলাক নালাগে। ঠিক আছে, তো 2,45,619 পাবলৈ আমাক কি 1 লাখৰ কাৰ্ড লাগিব কিমানখন 2খন। ঠিক আছে, তেনেহ'লে 10,000-ৰ কাৰ্ড লাগিব কিমান আমাৰ 4খন। ঠিক আছে, 1,000-ৰ কাৰ্ড লাগিব আমাৰ কিমান, 1,000-ৰ কাৰ্ড লাগিব আমাক 5খন, 100-ৰ কাৰ্ড লাগিব আমাক কেইখন লাগিব 6খন, 10-ৰ কাৰ্ড লাগিব আমাক কেইখন 1খন, আৰু 1 নম্বৰ থকা কাৰ্ডটো লাগিব আমাক কেইখন 9খন। ঠিক আছে, তো যোগ কৰিলে কিমান হয় 2 আর 4 6, 6 আর 5 11, 11 আর 2 17, 17 একে 18, 18 আর 9 কিমান হয় 27খন। ঠিক আছে, এটাই অ্যান্সার। নেক্সট আমি 3 নম্বরটা চাম। ঠিক আছে, 3 নম্বরটা কি আছে, আটাইতকৈ কম সংখ্যাৰ কাৰ্ড ব্যৱহাৰ কৰি 5,309 সংখ্যাটো পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিব। ঠিক সেম, যেহেতু কম সংখ্যাৰ কথা কৈছে, তো আমি কেনেকৈ লিখিম 3 নম্বৰৰ সলিউশন আগৰটো নিচিনাকৈ আমি লিখিম ইয়াতে কিমান সংখ্যা দিছে এবাৰ 5,309, সৰু সংখ্যাতে আমি এনেকৈ একক মানে কিমান 1, দশক, শতক, হাজাৰ, যেহেতু হাজাৰলৈকে আছে গতিকে আমি কি 1,000, 1,000। তো আমাক কি এতিয়া এককৰ ঘৰত কিমান বহাম 9 বহাই ললো, দশকৰ ঘৰত 0, শতকৰ ঘৰত 3 আৰু হাজাৰৰ ঘৰত 5। কি হল এতিয়া 5,300, 0 দশক আৰু 9 একক। ঠিক আছে, তেনেহ'লে ইয়াত যেহেতু আমাৰ 1 নম্বৰ কাৰ্ড আছে, 10 নম্বৰ থকা কাৰ্ড আছে, 100 নম্বৰ থকা কাৰ্ড আছে আৰু 1,000 নম্বৰ থকা কাৰ্ড আছে, গতিকে আমাৰ ইয়াতে 1,000 লৈকে
আছে, আমি 1000 লৈকে ইয়াতে কৰিম। ঠিক আছে, তেনেহ'লে কিমান হ'ব? 1000 কাৰ্ড কিমানটা? 5টা। এছৰ কাৰ্ড কিমানটা? 3টা। 10ৰ কাৰ্ড 0 আৰু 1 নম্বৰ থকা কাৰ্ড 9খন। তো আমি কেনেকৈ লিখিম? 5309 পাবলৈ 1000ৰ কাৰ্ড লাগিব কেইখন? 5খন। ঠিক আছে, এছৰ কাৰ্ড লাগিব আমাক 3খন। যেহেতু 0 10 থকা কাৰ্ড 0, গতিকে আমি নিলিখো, এটি 1 নম্বৰ থম। 1ৰ কাৰ্ড লাগিব আমাৰ কেইখন? 9খন। তেনেহ'লে যোগ কৰিলে কিমান হয় এটা? 5 3 8, 8 আৰু 9 কিমান হ'ব? 17খন। ঠিক আছে, এইখনে উত্তৰ। ঠিক আছে, এতিয়া তোমালোকক মই 4 নম্বৰ অংকটো কৰি দেখুৱাইছো। তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা? প্ৰতিটো ক্ষেত্ৰত বিস্তাৰিত ৰূপবোৰ লিখা। কি কৈছে ইয়াতে? ইয়াতে কম সংখ্যাৰ কথা কয় নাই, গতিকে আমি কি হ'ব ইয়াতে? কাৰ্ডবিলাক কি হ'ব? কম বেছি হ'ব পাৰে। ঠিক আছে, যদি এটাতকৈ কম কল হয় তেনেহ'লে ইয়াতে কি হয়? ইয়াতে ইয়াৰ উত্তৰ এটাই হ'লে, কিন্তু এতিয়া কি হ'ব? যেহেতু আমাৰ কোৱা নাই যে কিমান কাৰ্ড ল'ব লাগে, আমি কেনেদৰে নিৰ্বাচন কৰোঁ কিন্তু এই নম্বৰটো আহিলেই হ'ল। গতিকে কাৰ্ডৰ সংখ্যা কম বেছি হ'ব, উত্তৰটো কম বেছি হ'ব। গতিকে আমি কি কৰিম? যিকোনো এটা আমি উত্তৰ বাহিৰ কৰিলে হ'ব আর কি। ঠিক আছে, যেনেকৈ কৰিম হ'ব, বিভিন্ন ধৰণে কৰা যাব, কিন্তু আমি জাস্ট এটা ধৰণে কৰিলেই হ'ল। ঠিক আছে, তো মই আগৰ বিলাক যেনেকৈ কৰিছো মই এনেকৈ কৰিম, যাতে আমাৰ কৰা সুবিধা হয়। কি আছে ইয়াতে? 4 নম্বৰৰ কি আছে? 4ৰ সলিউশন কিমান? 4572। এইটো নম্বৰ পাবলৈ আমি কাৰ্ড কেনেদৰে নিৰ্বাচন কৰিম? তো ঠিক আমি আগৰ দৰে নিৰ্বাচন কৰিম। একক, 1, দশক, শতক। এইটো আমাক অংকত লিখিব নালাগে, কিন্তু আমাৰ সুবিধাৰ কাৰণে আমি এইটো এনেকৈ বাহিৰ কৰিলে ভাল। হাজাৰ, এইটো অংকত লিখিব নালাগে। ঠিক আছে, আমি যেহেতু 1000 লৈকে আছে, আমি 1000 লিখি লিখলো। একক, দশক, শতক, হাজাৰ। ঠিক আছে, এতিয়া কি কৰিম? এককৰ ঘৰত কিমান আছে? 2, দশকৰ ঘৰত কিমান আছে? 7, শতকৰ ঘৰত কিমান আছে? 5 আৰু হাজাৰৰ ঘৰত কিমান আছে? 4। তেনেহ'লে কিমান লাগিব? 1000 নম্বৰৰ কাৰ্ড কেইটা লাগিব? 4টা। 100 নম্বৰৰ কাৰ্ড লাগিব 5টা। 10 নম্বৰৰ কাৰ্ড লাগিব 6টা আৰু 1 নম্বৰ থকা কাৰ্ড লাগিব আমাক 2টা। এটা আমার অঙ্কর পার্ট নহয়, এটা আমাক নিলিখিলে হ'ল, জাস্ট আমি রাফ করলে যত ক্লিয়ার সুবিধা হয়। ঠিক আছে, এতিয়া আমি এনেকৈ লিখিম 4572 পাবলৈ 1000ৰ কাৰ্ড লাগিব কিমানটা? 4খন। টা নহয়, খন, 4খন। ঠিক আছে, এতিয়া এছৰ কাৰ্ড লাগিব কিমান? 5খন। দহৰ কাৰ্ড লাগিব আমাক কিমান লাগিব? 7খন। আৰু একৰ কাৰ্ড লাগিব আমাক কিমান? 2খন। ঠিক আছে, তেনেহ'লে মুঠ কাৰ্ড লাগিব কিমান? যোগ কৰিলে হ'ল 4 + 5 + 7 + 2খন। 4 × 5 9, 9 আৰু 7 কিমান হয়? 16, 16 আৰু 2 18। ঠিক আছে, কিমানটা কাৰ্ড লাগিব আমাক? 18টা। বিস্তারিত ৰূপত আমি লিখিব কৈছে আকৌ, হয় না? বিস্তারিত ৰূপত, প্ৰতিটো ক্ষেত্ৰত বিস্তারিত ৰূপবোৰ লিখা। বিস্তারিত ৰূপ কেনেকুৱা? আমি লিখিম বিস্তারিত রূপটো হল 1000 কাটা আমার কেইটা? 4টা। গতিকে কি কৰিম? 4 পূৰণ 1000 যোগ 5খন 100 নম্বৰৰ কাৰ্ড যোগ
7 পূরণ 10 নম্বরের কার্ড কি 7 খন যোগ 1 নম্বরের কার্ড আমার কি খন 2 খন 2 পূরণ ঠিক আছে এইটোৱে বিস্তাৰিত ৰূপ তো তোমালোকৰ এইটো কৰিলো এতিয়া মই এই অঙ্কটো করে দিয়ে আসুন 93,107 এইটো আমি অঙ্ক করি কেনেকৈ কৰিম আমি ঠিক আগৰ নিচিনা কৰিম একক দশক শতক হাজার অযুত অযুত লেখে আছে অযুত লেখে আমি একক মানে এক দশক মানে দহ শতক মানে শত হাজার মানে 1,000 অযুত ঠিক আছে 10,000 আমি এতিয়া এককৰ ঘৰত বহাম কিমান 7 দশকৰ ঘৰত 0 শতকৰ ঘৰত 1 আৰু হাজারের ঘৰত 3 আৰু অযুতৰ ঘৰত 9 তেনেহ'লে আমি এনেকৈ বহাই দিলে আমি এনেই গম পালো যে কি 1,000 10,000 কাৰ্ড লাগিব আমাক 9খন 1,000 কাৰ্ড লাগিব আমাক 3খন 100 কাৰ্ড লাগিব আমাক এখন 10 কাৰ্ড আমাক এটাও নালাগে যেহেতু শূন্য আছে আৰু 1 নম্বৰ থকা কাৰ্ড লাগিব আমাক 7খন তো আমি কেনেকৈ লিখিম আগৰটো নিচিনাকৈ লিখিম 93107 পাবলৈ কি লিখব 10,000ৰ কাৰ্ড লাগিব কেইখন 9খন ঠিক আছে 1,000ৰ কাৰ্ড লাগিব আমাক কেইখন 3খন 100ৰ কাৰ্ড লাগিব আমাক কেইখন 1খন ঠিক আছে যদি শূন্য আমি নালাগে লিখিব নালাগে 1 নম্বৰ থকা কাৰ্ড আমাক কেইটা লাগিব আমাক 7খন তেনেহ'লে কিমান হ'ব মুঠ কাৰ্ড কিমান হ'ব 9 3 12 13 13 আৰু 7 20খন ঠিক আছে এতিয়া আমি কেনেকৈ বিস্তারিত ৰূপ হল বিস্তারিত রূপটো হল বিস্তারিত রূপটো হল কিমান আছে 10,000 কার্ড কিমান আছে 9খন কি লিখো 9 পূরণ 10,000 যোগ 1,000 কার্ড কিমান আছে 3খন 3 পূরণ 1,000 যোগ কিমান আছে এইটো 100 কার্ড কিমান আছে এখন 1 পূরণ 100 যোগ দহকৰ ঘৰত যেহেতু দহক নাই আমি লিখিব পাৰো দহক নিলিখিলেও হ'ব ঠিক আছে এইটো গ'ল এতিয়া কি হ'ব 1 পূরণ 7 এইটোৱে বিস্তারিত ঠিক আছে নেক্সট আৰু এটা আছে তোমালোকৰ এইটো এই অংকটো মই তোমালোকক কৰি দেখুৱাই আছো কি আছে একক দশক শতক হাজাৰ অযুত লাখ কিমান আছে 8,75,432 কি আমি কেনেকৈ লিখিম এইটো তোমালোকক আগৰবিলাক যেনেকৈ দিছে এনেকৈ তোমালোকক বহুৱাব বাছ ওলাই যাব তো কিমান আছে একক দশক শতক হাজাৰ অযুত লাখ ঠিক আছে 8 লাখ 8,75,432 ঠিক আছে আমাক 1 লাখৰ কাৰ্ড লাগিব 8খন 10,000ৰ কাৰ্ড লাগিব আমাক 7খন 1,000ৰ কাৰ্ড যেহেতু 5,000 আছে 1,000ৰ কাৰ্ড লাগিব আমাক 5খন 100ৰ কাৰ্ড লাগিব আমাক 4খন ইয়াতে কিমান 3 32 আছে না তেনেহ'লে কি 10ৰ কাৰ্ড লাগিব আমাক 3খন আৰু 1 নম্বৰ থকা কাৰ্ড লাগিব আমাক এখন তোমালোকে মই যেনেকৈ শিকাইছো এনেকৈ লিখি বহুৱাই দিবা লিখিবা এনেকুৱা ওলাইছে এতিয়া কি বিস্তারিত ৰূপটো হল কিমান 1 লাখৰ কাৰ্ড কিমানটা আছে 8টা 8 পূৰণ 1 লাখ ঠিক আছে 10,000ৰ কাৰ্ড কিমানটা আছে 7খন আছে ঠিক আছে 7 পূৰণ 10,000 এতিয়া কিমান আছে 1,000 1,000ৰ কাৰ্ড কেইখন আছে 5খন ঠিক আছে 5 পূৰণ 1,000 আৰু 100ৰ কাৰ্ড কিমান আছে 4খন 4 পূৰণ 100
দহৰ কাৰ্ড কিমান আছে 3খন 3 পূৰণ 10 আৰু 1 নম্বৰ থকা কাৰ্ড আছে 2খন 2 পূৰণ 1 গতিকে আমাৰ বিস্তাৰিত ৰূপটো এনেদৰে লিখিলে হৈ যাব ঠিক আছে তো থ্যাংক ইউ ফৰ ওয়াচিং তোমালোকে যদি ভিডিওটো ভাল লাগিছে তোমালোকে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু নতুন নতুন ভিডিও মই এই চেনেলত দি থাকিম তোমালোকে নিশ্চয় উপকৃত হ'বা গতিকে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা থ্যাংক ইউ ফৰ ওয়াচিং